শেৱালি শেৱালিজ কিটচেনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা কচুগুটিৰ ৰেচিপি। মইনো কেনেকৈ কচুগুটিৰ দম বনাওঁ সেইটো আহক আমি ভিডিঅ'টোৰ জৰিয়তে চাই লওঁ। কচুগুটিৰ দম বনাবলৈ যি যি বস্তু লাগিব মই আপোনালোকক এবাৰ দেখাই দিছোঁ। এয়া আধা কিলো কচুগুটি লৈছোঁ, ধুনীয়াকৈ পানীৰে ধুই লৈছোঁ। 3টা মিডিয়াম আকাৰৰ পিঁয়াজ লৈছোঁ, পিচি লৈছোঁ কিন্তু একেবাৰে মিহিকৈ পিছা নাই, অলপ দৰদৰীয়া কৰি ৰাখিছোঁ। এইখিনি বাদাম লৈছোঁ, শুকান বাদাম ভাজাটোৰ বাকলিখিনি গুচাই লৈছোঁ আৰু অলপ দৰদৰীয়াকৈ পিচি লৈছোঁ। এটা ডাঙৰ বিলাহী লৈছোঁ, এইটো মিহিকৈ পিচি লৈছোঁ। হিং লৈছোঁ, অকণমান হিং লাগিব। হালধি গুড়ি 1 চামুচ লৈছোঁ, কস্তুৰী মেথি 1 চামুচ, 1 চামুচ জলকীয়া গুড়ি, নিমখ লৈছোঁ, তেল লৈছোঁ, তেলো 4 চামুচ লাগিব। কেঁচা ধনিয়া অলপ কাটি লৈছোঁ, আদা আৰু নহৰু বটা অলপমান লৈ লৈছোঁ আৰু মিক্স মছলা লৈছোঁ। এইটো মছলাত চব মিক্স আছে, ধনিয়া, জিৰা, জালুক আৰু গৰম মছলা গোটেইখিনি মিক্স কৰি ঘৰতে পিছা আছে। প্ৰথমতে আমি কচুগুটিকেইটা প্ৰেছাৰ কুকাৰত দি সিজাই ল'ম আৰু অলপ পানী দি দিম কচুগুটিকেইটা অকণমান ডুব যোৱাকৈ। আমি এতিয়া মাত্ৰ 2টা হুইচেল আহিব দিম, 2টাতকৈ বেছি হুইচেল আহিব নিদিব, তেতিয়া কচুগুটিকেইটা গলি যাব। কচুখিনি বইল কৰি আমি অলপ ঠাণ্ডা কৰি ল'লোঁ, ধুনীয়াকৈ সিজি গ'ল। বহুত বেছিও সিজা নাই আৰু বহুত কমো সিজা নাই। এইটো আমি এতিয়া চুৰিৰে বাকলি গুচাই ল'ম। বাকলিখিনি গুচাই আমি কচুকেইটাক দুফাল দুফাল কৰি কাটি ল'লোঁ। আপোনালোকে গোল গোল কৰিও কাটিব পাৰে, কিন্তু এনেকৈ বনালে দেখিবলৈ ধুনীয়া হয়। এনেকৈ আমি গোটেইখিনি কচুগুটি 2 পিচ কৰি কাটি ল'ম। এতিয়া আমি কাটি লোৱা কচুগুটিখিনিত অলপ নিমখ মিলাই ল'ম, অলপমান হালধি গুড়ি মিলাই ল'ম, মিক্স মছলাও অলপমান দি দিম আৰু জলকীয়া গুড়ি অলপ দি ইয়াক ভালদৰে মিলাই ল'ম। ধুনীয়াকৈ এনেকৈ মিলাই ল'ব। আৰু 10 মিনিটৰ কাৰণে আমি ইয়াক ৰাখি দিম। গেছৰ ফ্লেমটো অন কৰি আমি পেন এখন গৰম কৰি ল'লোঁ আৰু ইয়াতে মিঠাতেল দি দিছোঁ। কচুগুটিটো মিঠাতেলত বনালে বেছি সোৱাদ হয়। আৰু ইয়াতে আমি কচুগুটিখিনি চেলো ফ্ৰাই কৰি ল'ম। কচুগুটিখিনি ধুনীয়াকৈ 2টা ছাইড ব্ৰাউন হোৱালৈকে আমি ফ্ৰাই কৰি ল'লোঁ। এতিয়া আমি পেনখন নমাই দিওঁ আৰু অন্য এখন কেৰাহী গেছত বহাই দিম আৰু গেছৰ ফ্লেমটো বঢ়াই দি আমি কেৰাহীখন গৰম হ'বলৈ দিওঁ। কেৰাহীখন গৰম হৈ গ'ল, আমি ইয়াতে 2 চামুচ তেল দি দিছোঁ। এতিয়া আমি ইয়াতে দি দিছোঁ কেইটামান পাঁচফোৰণ আৰু অকণমান হিং। তাৰপিছত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ মিলাই দিছোঁ আৰু লগতে আদা নহৰু বটাখিনিও দি দিছোঁ। ধুনীয়াকৈ মিলাই এইখিনি কেঁচা গোন্ধ যোৱালৈকে আমি ভাজি ল'ম। পিঁয়াজখিনি ভজা গ'ল, আদা নহৰুৰ গোন্ধ গুচি গ'ল। এতিয়া আমি ইয়াতে বিলাহীখিনি মিলাই দিছোঁ।
আৰু ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ। নিমখটো সদায় বিলাহী দিয়াৰ পিছত দিব লাগে, তেতিয়া বিলাহীটো ধুনীয়াকৈ গলি যায়। আৰু আমি ইয়াতে দি দিছোঁ হালধি গুড়ি, জলকীয়া গুড়িখিনি। আপোনালোকে যদি জলকীয়া গুড়ি নাখায় কেঁচা জলকীয়াও দিব পাৰে। জলকীয়াটো আপোনালোকে নিজৰ ওপৰত লৈ ল'ব। আৰু মিক্স মছলাখিনিও মিলাই দিছোঁ। এতিয়া আমি ইয়াতে দি দিছোঁ পিচি থোৱা বাদামখিনি। আপোনালোকে বাদামৰ সলনি কাজুও দিব পাৰে, কিন্তু কচু গুটিৰ লগত বাদামৰ টেষ্টটো বেছি ভাল হয়। এইখিনি আমি ধুনীয়াকৈ ভাজি ল'ম। গেছৰ ফ্লেমটো অকণমান কমাই পেলাই ভাজিছোঁ। এতিয়া আমি কষ্টুৰি মেথিখিনি দি দিওঁ। কষ্টুৰি মেথি দিলেও ইয়াৰ সুগন্ধটো খুব ধুনীয়া হয়। এনেকৈ আমি ধুনীয়াকৈ 5 মিনিট ভাজি ল'ম। মছলাখিনি ধুনীয়াকৈ ভজা গ'ল। এতিয়া আমি অলপ গৰম পানী ঢালি দিছোঁ। গ্ৰেভিখিনি ধুনীয়াকৈ উতল আহিছে। এতিয়া আমি দি দিম ফ্ৰাই কৰি থোৱা কচুগুটিখিনি। ধুনীয়াকৈ মিলাই দিছোঁ। পানীটো আপোনালোকে নিজৰ হিচাপত দিব। আপোনালোকে যদি বেছি পনীয়া খাব খোজে অলপ পানীটো বেছিকৈ দি দিব। মই বেছি পনীয়া নকৰোঁ, অকণমান থুপথুপীয়া কৰিম ভাতৰ লগত খাবৰ কাৰণে। এয়া আমাৰ কচুগুটিৰ দম অলমষ্ট ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াতে অলপ কেঁচা ধনিয়া দি দিছোঁ। ধুনীয়াকৈ মিলাই দিছোঁ আৰু গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। এতিয়া মই আপোনালোকক পৰিৱেশন কৰি দেখাইছোঁ। খাবলৈ খুব টেষ্টি হয় এই কচুগুটিৰ দমটো। আপোনালোকে যদি আগতে খোৱা নাই, এবাৰ মই বনোৱা ধৰণে খাই চাবচোন। কচুগুটিৰ দমৰ ৰেচিপিটো বাৰু কেনেকুৱা লাগিল? ভাল লাগিলনে? ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰো কৰি দিব। আৰু যিসকল দৰ্শকে মোৰ চেনেলটো চাই আছে কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে যেন ছাবস্ক্ৰাইবো কৰি লয় আৰু কাষত থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মই বনোৱা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যাব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অতি সোনকালে এটা নতুন ৰেচিপি লৈ আপোনালোকক লগ পাম। ধন্যবাদ।